তো গাইজ আজিৰ ভিডিঅ'টো মানে একদম নৰ্মেল ভিডিঅ' একদম নৰ্মেল ব্লগ হ'ব মানে কি বহুদিন বজাৰত যোৱা নাই চ' ভাবিলোঁ মানে আজি বজাৰত যাম এতিয়া আৰু বজাৰত গৈ পেলাই অলপ বস্তু আনিবলগীয়া আছে বস্তুখিনি আনিম আৰু মানে আমাৰ ৰকি মানে ইয়াৰ মানে গাটো ধুৱাব লগা হৈছে মানে আজি মোটামুটি এসপ্তাহমান গা ধুৱাই দিয়া নাই যিহেতু বহুত বেছি গৰমটো গাটো খুজাই থাকে পুৰা এনেকৈ খুজাই থাকে চ' আজি বজাৰত গৈ পেলাই মানে ইয়াৰ চেম্পু চাবোন গোটেই খতম হৈছে চ' এতিয়া বজাৰত যাম বজাৰত গৈ পেলাই তালৈ চেম্পু বা চাবোন লৈ আহিম আৰু মোৰো মানে মাথাটো খুজাই আছে তো মোলৈকেও চাবোন আৰু চেম্পু লৈ আহিম তো ধুনীয়াকৈ তো আজি একদম নৰ্মেল ব্লগ হ'ব তথাপিও নৰ্মেল ব্লগ হ'লেও মানে বহুত বেছি ভাল লাগিব ব্লগটো তো আপোনালোকে ধুনীয়াকৈ স্কিপ নকৰাকৈ চাই থাকক তো বলক আৰম্ভ কৰি দিওঁ আৰু হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ তো গাইজ মই ৰাতিপুৱা ভাবিছিলোঁ মানে বজাৰত যাম বুলি কিন্তু ইমান ডাঙৰ বৰষুণ দিলে গোটেই দিনটো চ' বজাৰত যোৱা নহ'ল তো সেইকাৰণে এতিয়া মানে আবেলিয়ে হ'ল চ' আবেলি আহিছোঁ অকণমান ওলাই তো এটা মন্দিৰত গৈ আছোঁ আমাৰ ওচৰতে আছে কিন্তু মই আজিলৈ গৈ পোৱা নাই আৰে কেনা কি চাহতে হো চ' আজি এতিয়া ভাবিলোঁ মন্দিৰটোত যাওঁ আৰু আপোনালোকক মানে অকণমান দেখাওঁ তো বলক চাই থাকক ভিডিঅ'টো ধুনীয়াকৈ अभी मजा आएगा ना भिड़ो অকলে আহিছোঁ মানে সেইকাৰণে এখন মানে স্কুটি ধৰি আছোঁ আৰু এখন মানে মোবাইল ধৰি গৈ আছোঁ এতিয়া মন্দিৰটো বেছি দূৰত নহয় বাৰু তো অকণমান দূৰ আছে অকণমান ওচৰতে তো বলক গৈ আছোঁ তো পিছফালে এইটো ধুনীয়া ৰাস্তা কোনো ঠেকে চেক নাই मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ A few moments later. মই মন্দিৰটো পালোঁ আহি কিনে কিন্তু ভিতৰত যোৱা নাই এতিয়ালৈ চ' এইখন দলং আছে মন্দিৰটোৰ ওচৰতে আৰু মানে এই দলংখনৰ এইটো তলেদি এইটো মানে জান আৰু তো এই জানটোত মানে আজিৰ পৰা 4 বছৰমান আগত মানে বহুত ডাঙৰ এক্সিডেণ্ট এটা হৈছিলে মানে সিফালৰ পৰা এখন এল্টো এখন আহিছিলে আহি পেলাই ডাইৰেক্ট ইয়াত পৰি গৈছিলে চ' তাৰে পিছতে মানে এই মন্দিৰটো ইয়াতে বনাইছে তো বলক মন্দিৰটোৰ ভিতৰলৈ মন্দিৰৰ সন্মুখ ভাগ মানে এইখন গেট হয় তো ভিতৰলৈ সোমাই যাওঁ বাৰু তো বলক ভিতৰলৈ আহিলোঁ সোমাই মন্দিৰৰ ভিতৰত তো মন্দিৰৰ ভিতৰত যদি পূজাৰী আছে কথা পাতিম অকণমান আপোনালোকক দেখাম বাৰু তো চাওক মোৰ পিছফালে এইটো মন্দিৰ নতুনকৈ হৈছে মানে বেছি বছৰ হোৱা নাই 3 বছৰমান হ'ল চাগে তো ইয়াতে যজ্ঞ হয় এইখিনিত ইয়াতে যজ্ঞ হয় আৰু মেইন যিটো মন্দিৰ আছে মানে মেইন মন্দিৰটো এইটো মোৰ পিছফালে আৰু তো গাইজ বলক এতিয়া মন্দিৰৰ ভিতৰলৈ যাওঁ আৰু এই আছে বজৰংবলী আৰু এই আছে শিৱ আৰু পাৰ্বতী বম বম ভোলে তো বলক মন্দিৰৰ ভিতৰলৈ গৈ পেলাই আপোনালোকক দেখাম বাৰু তো আহিলোঁ ভিতৰত সোমাই পেলাই মানে মই মন্দিৰৰ ভিতৰত গৈছিলোঁ কিন্তু মানে যিজন পণ্ডিত আছে মানে যিজন মানে মন্দিৰৰ চাকি ধূপ ধূনা জ্বলায় চ' তেখেতে ক'লে যে মানে মন্দিৰৰ ভিতৰত মানে ভিডিঅ' কৰিব এলাউ নাই গতিকে মই মন্দিৰৰ ভিতৰৰ পৰিৱেশখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ তাৰ বাবে একদম মানে চৰি বাৰু তো আপোনালোকক মই বাহিৰৰ পৰিৱেশখিনি দেখাই দিওঁ চ' এইটো হৈছে যজ্ঞ ঘৰ মানে ইয়াতে যজ্ঞ পাতি হয় তো আৰু এই মন্দিৰটো মানে ডাক্তৰ কাশীনাথ শৰ্মা বিশিষ্ট চিকিৎসক তথা সমাজসেৱক এখেতৰ নামত অৰ্পণ কৰা হৈছে মন্দিৰটো চ' এইখিনিয়ে তো মানে ভিতৰৰখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ মই চ' তাৰ বাবে বেয়া নাপাব চ' বাহিৰৰ পৰাই দেখালোঁ তো এইটো মন্দিৰ মানে বহুত ধুনীয়া বনাইছে মন্দিৰটো বহুত ভাল লাগে আহি পেলাই সো যদি কোনোবা যদি নলবাৰীৰ যদি ভিউৱাৰ্স মোৰ আছে প্লিজ আপোনালোকে এই মন্দিৰটোত আহিব বহুত বেছি ভাল লাগে আহি চাব এবাৰ
ভাল লাগিব তো চাওক যোগেশ্বৰ দেৱালয় আৰু এইটো মানে আপোনাৰ মানে যিটো মন্দিৰ হয় এই মন্দিৰটো আছে মানে আপোনাৰ নলবাৰী জিলাৰ বালিকুছি গাঁৱত অৱস্থিত আৰু মানে এই মন্দিৰটো বনোৱাৰ আৰু এটা কাহিনী আছে চ' মই আপোনালোকক কাহিনীটো মই কৈ আছোঁ বাৰু অকণমান পিছত চ' আপোনালোকে ফাৰ্ষ্ট মন্দিৰটো চাই লওক মন্দিৰটোৰ পৰিৱেশখিনি ধুনীয়াকৈ চাই লওক তো এইটো মন্দিৰ নতুনকৈ বনাইছে 3 বছৰ 4 বছৰ মান হ'ল চাগে আৰু গাইছ এটা কথা কওঁ মানে মন্দিৰটোৰ মানে ভিতৰত 3টা আছে মূৰ্তি মানে ফাৰ্ষ্ট আছে গণেশ তাৰপিছত শিৱ পাৰ্বতী আছে আৰু তাৰপিছত আছে সৰস্বতী মা তো 3টা আছে মানে ভিতৰত বেলেগ বেলেগকৈ আছে চ' 3টা মূৰ্তি আছে চ' তাতে সেৱা কৰিলোঁ মই ভিতৰত গৈ পেলাই তো এতিয়া আহিলোঁ ওলাই ভিতৰৰ পৰা এতিয়া বাহিৰলৈ বাহিৰ পালোঁ আৰু মোৰ স্কুটিখন আছে সৌ দলংখনৰ ওপৰত আৰু সেই দলংখনত আজিৰ পৰা 4-5 বছৰ মানৰ আগতে মানে এটা এক্সিডেণ্ট মানে বহুত ডাঙৰ এক্সিডেণ্ট এটা হৈছিলে মানে এখন ঘৰৰে মানে 5টা মানে মানুহ একলগত মৰিছিলে চ' যিহেতু মানে মৰিলে চ' তাৰে পিছতে মানে এই মন্দিৰটো বনালে ইয়াতে চ' এইখন দলং চ' আপোনালোকে দেখিছে মোৰ স্কুটিখন য'ত আছে এইখন দলঙত মানে তলত মানে এইটো বিৰাট মানে এইখিনি জেগা চ' ইয়াতে সেই এইফালৰ পৰা মানে এখন গাড়ী আহিছিলে আৰু গাড়ীখনত আছিলে মানে একেটা পৰিয়ালৰে মানে 5জন ব্যক্তি চ' 5জন যেতিয়া আহিছিলে চ' ঠাণ্ডাৰ দিনত আহিছিল মানে বহুত কুঁৱলী দি আছিলে ৰাতি আহিছিলে চ' তেখেতসকলে ৰাস্তা গম নাপাই কিনে ৰাস্তা ভুল কৰি কিনে ডাইৰেক্ট তলত পৰি গৈছিলে চ' একদম স্পট ডেড হৈছিলে চ' তাৰে পিছতে মানে এই মন্দিৰটো বনাইছে চ' বহুত ভাল লাগে আহি পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট আহিলোঁ কিন্তু আমাৰ ওচৰতে হয় তথাপিও আহি পোৱা নাছিলোঁ চ' যি নহওক বাৰু আজি আহিলোঁ আপোনালোকেও আহিব A few inches later. মন্দিৰৰ পৰা আহিলোঁ এতিয়া ঘৰত গৈ আছোঁ অকলে স্কুটি চলাই আছোঁ গৈ আছোঁ হেলমেটটো থৈছোঁ ইয়াতে চ' গাইজ মন্দিৰটো কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি মোৰ ভিডিঅ'টো চাই অকণমান হ'লেও ভাল লাগিলে আপোনালোকৰ এটা ধুনীয়াকৈ এটা কমেণ্ট কৰিব লাইক কৰিব আৰু চেনেলটো যদি মোৰ চেনেলত নতুনকৈ আহিছে আপোনালোক প্লিজ ছাবস্ক্ৰাইব কৰি দিব গাইজ আৰু নতুন ভিডিঅ' আহি থাকিব তো আজিলৈ মানে ৰাখিছোঁ টাটা বাই বাই তো নেক্সট ভিডিঅ'ত লগ পাম